স্বাগতম জনাইছো ইলেক্ট্ৰিকেল কনসেপ্টত। আজি আমাৰ টপিক ওভাৰহেড লাইন, ট্ৰান্সমিশন লাইন, ডিস্ট্ৰিবিউশন লাইন, লো টেনশন, হাই টেনশন, কনসেপ্ট ওয়াইজ এমসিকিউ বেজ ওভাৰহেড লাইনৰ বিষয়ে আমি আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনে ধৰণৰ ভিডিঅ' যদি আপোনাৰ কিবা বেনিফিট হৈছে তেনেহ'লে নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Overhead power line are two types. Overhead line দুই প্ৰকাৰৰ, transmission line আৰু distribution line. The four main type of conductor used on overhead line. Overhead lineৰ ব্যৱহাৰ হোৱা চাৰিটা কণ্ডাক্টৰৰ নাম আপোনাৰ ফুল ফৰ্ম হিচাপেও আহিব পাৰে। এইকেইটা আপোনাৰ হৈছে AA, CS all aluminum conductor, AAA CS all aluminum alloy conductor, ACARS alloy reinforced aluminum conductor, ACSRS steel reinforced aluminum conductor. Application for code word overhead line conductor. Application for code word overhead line conductor. Line conductor code word কিটা তলত দিয়া হৈছে আপোনাৰ 10টা 11টা মান আছে। ইয়াৰ ভিতৰতে ইম্পৰ্টেন্ট আপোনাৰ তিনটা হৈছে ডগ কণ্ডাক্টৰ, উলফ কণ্ডাক্টৰ, ৰেবিট কণ্ডাক্টৰ। বাকি কিটা আপোনালোকে পঢ়ি ল'ব, নহলে ভিডিঅ'টো দীঘলীয়া হ'ব। সেই বুলি ইয়াৰ ওপৰতো ডিটেইলছ ভিডিঅ' লাগিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। বলক আমি আগবাঢ়ি যাওঁ। What is the purpose of the overhead line? An overhead power line is a structure used in electric power transmission and distribution, transmit electrical energy along large distance. বেছি দূৰত্বত ইলেক্ট্ৰিচিটি পঠিয়াবৰ বাবে overhead লাইনৰ ব্যৱহাৰ কৰা হয়। হেয়াই কৈছিলে টাইপ অফ utility pole used in overhead line according to pole materials. পুল হিচাপে কি পুল overhead লাইনত ব্যৱহাৰ কৰা হয়? উডেন ইউটিলিটি পুল মানে কাঠৰ পুল, ষ্টীল পুল আৰু কংক্ৰিট ইউটিলিটি পুল মানে সিমেন্টৰে তৈয়াৰ কৰা পুল। টাইপ অফ পুল used in overhead line: উডেন পুল, ষ্টীল পুল, কংক্ৰিট পুল দুই প্ৰকাৰৰ, RCC পুল আৰু PCC পুল। লাষ্ট ওৱান ষ্টীল টাৱাৰ পুল। এইটো হাই ট্ৰান্সমিশন লাইনত ব্যৱহাৰ কৰা হয় ষ্টীল টাৱাৰ পুল। বাকি কিটা আপোনাৰ ডিস্ট্ৰিবিউশন লাইনত ব্যৱহাৰ কৰা হয়। টাইপিক্যালি insulator types in the categories are ইনসুলেটৰৰ কেটেগৰি কেইটা হৈছে গ্ৰে ষ্ট্ৰেইন ইনসুলেটৰ, পিন টাইপ ইনসুলেটৰ, কম্পোজিট লাইন পোষ্ট ইনসুলেটৰ, লং ৰড ইনসুলেটৰ ফৰ টেনশন, সাসপেনশন ইনসুলেটৰ, গ্লাছ সাসপেনশন ইনসুলেটৰ। এইকেইটাৰ ওপৰত আপোনালোকৰ ডিটেইলছ যদি ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। যেনেকুৱা গ্ৰে ষ্ট্ৰেইন ইনসুলেটৰ বা পিন টাইপ ইনসুলেটৰ কিমান ভল্টলৈকে ব্যৱহাৰ কৰা হয় বা কোনটো ঠাইত ডেড এণ্ড বা ষ্ট্ৰেট ৰানিঙত কোনটো কি ব্যৱহাৰ কৰা হয়, তেনেকুৱা যদি লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। দ্য টাইপ অফ ট্ৰান্সমিশন লাইন আৰ ট্ৰান্সমিশন লাইন তিনি প্ৰকাৰৰ, overhead transmission line, sub-transmission line, underground transmission line. Distribution line consists of distribution line দুই প্ৰকাৰৰ, ওপৰটো আছিল আপোনাৰ ট্ৰান্সমিশন লাইন তিনি প্ৰকাৰৰ, overhead transmission line, sub-transmission line আৰু underground transmission line. Distribution লাইন দুই প্ৰকাৰৰ, overhead distribution line আৰু underground distribution line. Based on the network connection, radial distribution system এই দুই প্ৰকাৰৰ ring or loop
distribution system, interconnected distribution system. ইয়াত ৰেডিয়েল বুলি আৰু এটা মত পৰিছে আপোনালোকৰ কাৰণে ইয়াত লিখা নাই তেতিয়া কৈ দিছোঁ বাৰু ডিষ্ট্ৰিবিউশ্যন চিষ্টেম ডিজাইন আৰ 3 টাইপছ ডিষ্ট্ৰিবিউশ্যন চিষ্টেম ডিজাইন কৰা হয় তিনি প্ৰকাৰৰ এটা ৰেডিয়েল চিষ্টেম এটা লুপ আৰু এটা নেটৱৰ্ক চিষ্টেম based on the nature of electric current in distribution line AC distribution system and DC distribution system based on the wire of conductor 2-wire DC connection of distribution system 2-wire AC connection of distribution system 3-wire DC connection of distribution system 3-wire delta AC connection of distribution system 4-wire star AC connection of distribution system based of power service domestic power service commercial power service like a street light railway line etc industrial power service type of transmission line length of transmission line operating voltage are short transmission line 0 to 80 kilometer up to 20 kilovolt medium transmission line 80 to 200 kilometer up to 20 to 100 kilovolt long transmission line less than 200 kilometer and less than 100 kilovolt distribution line also called feeder or mains including primary feeder which are line with voltage ranging from 4 to 35 kilovolt and secondary feeder with voltage below 4 kilovolt ভিডিও কেনেকৈ লাগিলে কমেন্ট বক্সত জনাব বা ভিডিও লাইক কৰিও জনাব পাৰে লগ হ'ব নেক্সট ভিডিওত